এই মেচিন পিন্ধাৰ পিছত কাণখন আকৌ ভাল হৈ আহিব পৰা চান্স আছে বা পৰ্দাখন আপোনাৰ ফটা আছে তেতিয়া আমি সাধাৰণতে কিবা অপাৰেশ্যন নাইবা সেই ইনফেকশ্যনৰ কাৰণে কিবা সেইটো চাফ কৰোঁ ইতিমধ্যে যোৱাটো খণ্ডত আপোনালোকে গম পালে কেইবাটাও জানিবলগীয়া কথা ইতিমধ্যে গম পালে এতিয়া আমি আহিব বিচাৰিম যে কাণখন যেতিয়া মানুহৰ বেয়া হয় মানুহে বা শুনা নাপায় মানে কাণেৰে কলা বুলি কয় যেতিয়া শুনা নাপায় তেতিয়া মানুহে ভাবে যে এটা হিয়াৰিং এইড মেচিন এটা কাণত এটা মেচিন লগাব লগা হয় এইটোৰ কাৰণে মানুহে যথেষ্টখিনি ভয় খায় পুনৰবাৰ আপোনাক স্বাগতম জনাইছোঁ গতিকে আকৌ এটা আমি দ্বিতীয় খণ্ডলৈ আমি যেতিয়া আগবাঢ়িছোঁ ইয়াৰ পৰা যথেষ্টখিনি সকাহ পাইছে ৰাইজে এটা কাণৰ যেতিয়া কাণ এখন বেয়া হয় মানুহে ভাবে যে আকৌ এটা মেচিন ল'ব লাগিব বাহিৰত ওলাই থাকিব তো এটা যথেষ্টখিনি সমস্যাৰ সন্মুখীন বা ভয় খায় এই ক্ষেত্ৰত চাওক কাণ এখন ক'ব গ'লে বেয়া হোৱা মানে কাণ এখনৰ আমি পাৰ্ট তিনিটা থাকে এটা হৈছে আপোনাৰ আউটাৰ পাৰ্ট এটা হৈছে আপোনাৰ মিডিল এয়াৰ বুলি এটা ইনাৰ এয়াৰ চ' তাত কথা থাকে যদি বা ইনফেকশ্যন বা পৰ্দাখন আপোনাৰ ফটা আছে তেতিয়া আমি সাধাৰণতে কিবা অপাৰেশ্যন নাইবা সেই ইনফেকশ্যনৰ কাৰণে কিবা সেইটো চাফ কৰাই মেডিচিনেৰে সেইটো আমি সকাহ পাব পাৰোঁ যদি আমাৰ সেই যদি মিডিল এয়াৰত একো অসুবিধা নাথাকে আমাৰ ভিতৰৰ কাণত মানে ইনাৰ এয়াৰত অসুবিধা থাকে যেনে হেয়াৰ চেল বুলি ক'লোঁ মই আগৰ খণ্ডত আপোনাৰ নাৰ্ভ বুলি ক'লোঁ কাণৰ সেইটো অডিটৰী তাত যদি কিবা অসুবিধা থাকে আমি তেতিয়া মেচিনলৈ আগবাঢ়িব পাৰোঁ কাৰণ সেই শুকাই যোৱা নাৰ্ভবিলাক আমি সাধাৰণতে মেডিচিনেৰে ঘূৰাই আনিব পৰাটো অতি ৰেয়াৰ কেছ আমি তেতিয়া আমি মেচিনলৈ আগবাঢ়িব পাৰোঁ ধৰি লওক এজন পেচেণ্টে ল'লে পিন্ধাৰ পিছত তেখেতৰ কাণখন যি বেয়া হৈছিলে কিমান শতাংশ বেয়া হৈছিলে সেইটোতো ৰিপৰ্টত ওলাই যাব এই মেচিন পিন্ধাৰ পিছত কাণখন আকৌ ভাল হৈ আহিব পৰা চান্স আছে আকৌ যিমানখিনিলৈকে ধৰক 30% যদি কাণখন ডেমেজ হৈছে তো সেই মেচিন পিন্ধাৰ পিছত কাণখন আকৌ আৰু বেয়া হোৱাৰ চান্স থাকিব পাৰে নেকি কথাটো তেনেকুৱা নহয় মেচিন পিন্ধা এডাল নাৰ্ভ যেতিয়া আপোনাৰ ডেমেজ বা মৰহি যোৱা বুলি কওঁ সেই নাৰ্ভডাল হিল হৈ অহাটো অতি ৰেয়াৰ কেছ মই আগতে ক'লো কথাটো তো আমি মেচিন পিন্ধাই কি ডেমেজ হৈছে যিখিনি শুনা পোৱাত কম হৈ আছে আমি সেইখিনিক এটা বুষ্ট কৰিব পাৰোঁ সেইখিনিক আমি শুনা পোৱা কৰিব পাৰোঁ উইথ মেচিন প্লাছ আমি যিখিনি ৰেচিডিউল হেয়াৰিং মানে যিখিনি তেখেতে বাচি আছে যিখিনি লছ হ'ল আগতে এইখিনি হ'ল বা যিখিনি বাচি আছে ৰেচিডিউল যিখিনি বাচি আছে আমি সেইখিনিক এটা মানে কি সেফ সাইডত ৰাখিব পাৰোঁ যে ডিটৰিয়েশ্যনটো বয়সৰ লগে লগে বাঢ়িব কিন্তু আমি যদি মেচিনটো লগাই দিওঁ সেই ডিটৰিয়েশ্যন বঢ়াৰ যিটো এটা গতি এইটো অকণমান মানে কি হ'ব লাহে হৈ যাব আচ্ছা তেতিয়াহ'লে ধৰক কাণত এটা মেচিন লোৱাটো ইমান ভয় খাবলগীয়া একো নাই এনেকুৱা নহয় যে কাণৰ মেচিনটো লগালো খুলি দিয়াৰ পিছত একো নকৰিম তেনেকুৱা হ'ব নোৱাৰে এটা কাণৰ মেচিন আচলতে কিমান টকাৰ পৰা আৰম্ভ হয় আপোনাৰ মতে সৰ্বসাধাৰণ মানুহৰ কাৰণে মেচিন এতিয়া ক'বলৈ গ'লে মেচিনটো আমাৰ বহুত আগৰ পৰা কাণৰ মেচিন এটা মানে চলি আছে তো আগৰ সেইবিলাক মেচিন এতিয়া প্ৰযুক্তি যিহেতু নতুন আগবাঢ়ি গৈ আছে তো মেচিনৰ কোৱালিটিৰ লগত মানে বহুত এটা তেখেতসকলে কোৱালিটিত ইম্প্ৰুভ কৰাইছে তো মেচিনবিলাক ক'বলৈ গ'লে 11-12 হাজাৰৰ পৰা আৰম্ভ কৰি আপোনাৰ 8-9 লাখলৈ বহুবিলাক মেচিন আছে সেই মেচিনৰ 11-12 হাজাৰ টকীয়া মেচিনৰ কোৱালিটি আৰু 8-9 লাখ টকীয়া মেচিন এটাৰ কোৱালিটি এটা ডিফাৰেঞ্চ থাকিব হয় ধন্যবাদ যিহেতু আমি দৰ্শকে হয়তো আমনি পাব পাৰে গতিকে আমি খণ্ডটো দীঘলীয়া নকৰোঁ আকৌ পুনৰটি খণ্ডত আকৌ লগ পাম আৰু এই ধৰণে আপুনি আমাৰ ৰাইজক যিখিনি কাণখনৰ কাৰণে পৰামৰ্শ আপুনি আগবঢ়াব বুলি আশা কৰিলোঁ তেতিয়াহ'লে আজি আপোনাক এইখিনি সময় দিয়াৰ কাৰণে অশেষ ধন্যবাদ জনাইছোঁ তেতিয়াহ'লে এনেধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে চেনেলটো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত এই বাৰ্তাখিনি আপুনি শ্বেয়াৰ কৰক আৰু কাণত যদি আপোনাৰ অসুবিধা হৈছে তেতিয়াহ'লে আমাৰ নৌকা হিয়াৰিং এইড চেণ্টাৰলৈ আহক ইয়াতে সম্পূৰ্ণখিনি টেষ্ট আপুনি কৰা হ'ব আৰু ডক্টৰৰ দেখুৱাৰ পিছত আচলতে যিখিনি এটা প্ৰেছক্ৰিপশ্যন সেই প্ৰেছক্ৰিপশ্যন লোৱাৰ পিছতহে সেইখিনি টেষ্ট কৰা হয় আপোনালোকে আহিলে নিশ্চয় গম পাব আৰু ইয়াৰ পৰা দামীলৈকে সকলোখিনি যি হিয়াৰিং এইড কাণৰ অৰ্থাৎ মেচিন এই গোটেইখিনি আমাৰ ইয়াত উপলব্ধ আছে আপোনালোকে যদি ভাবি আছে যে ক'ৰবাত আপোনালোকে ডিলাৰশ্বিপ লৈও আমি কাম কৰিম বুলি তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে তলত দিয়া স্ক্ৰীণত দিয়া নাম্বাৰত আপোনালোকে যোগাযোগ কৰক আৰু চাই থাকক নৌকা হিয়াৰিং এইড চেণ্টাৰ